এতিয়া দুপৰীয়া 1-1:30মান বাজিছে চাগে, এইখিনিত ঘড়ী নাই। আজি পৃথুক স্কুললৈ পঠোৱাৰ পিছত দালি ভাতটো বনাই পেলাই আমি ওলাই গ'লোঁ অলপমান বজাৰ কৰিবলৈ, চব্জি যিহেতু নাছিলে। ইমানেই এতিয়া ধুমধাম হৈছে পৃথুক স্কুলৰ পৰা আনি ইটোৰ পিছত সিটো আলহী, সিটোৰ পিছত সিটো আলহী। আৰু যিহেতু কৈছিলোঁ যে কালি দিনটো খুব লেজি ডে আছিলে, মোক একো কৰিব মন যোৱা নাছিলে, কিছুমান কাম কৰিম বুলি লৈ কালি থৈ দিলোঁ। এতিয়া মিলাব নোৱাৰা নিচিনা হৈ গৈছোঁ আজি। এতিয়া এইবিলাক কৰি মেলি ভাত খাম আৰু গাটো অকণমান ভাল লাগি থকা নাই, কালিও ভাল লাগি থকা নাই। প্ৰেছাৰটো চাইছিলোঁ, প্ৰেছাৰটো অকণমান ল' হৈ আছে, ভালকৈ খাব লাগিব। এইটো স্বাস্থ্যটো প্ৰেছাৰ ল', তথাপিতো ভালকৈ অকণমান খাব লাগিব। এতিয়া মালিচৰ দিদি এজনী আছে আমাৰ, মালিচৰ দিদিজনী আহিছে। মালিচৰ দিদিৰ পৰা মই ভাতখিনি কৰি মেলি ভাত খোৱাৰ আগতে মালিচটো ল'ম। দেৰি হ'লেও মানে মালিচটো লৈ মেলিহে মই ভাত খাম। বাবা, তাৰপিছত কেনেদৰে আগবাঢ়ো, সন্ধিয়াৰ সময়খিনি কি কৰোঁ আপোনালোকক দেখুৱাই লৈ গৈ থাকিম। এতিয়া আকৌ বাচনখিনি ধুই লওঁ। চব্জিখিনি আজি কিবা কিবি আনিলোঁ। কি আনিলোঁ এয়া চব এইখিনিতে থৈছোঁ। গোমধান আনিছোঁ, দুটা নাৰিকল আনিছোঁ। বাবা ৰ'বা। তাৰপিছত বিলাহী আনিছোঁ আৰু কি আনিছোঁ, বেঙেনা আনিলোঁ, নেমু আনিছোঁ, তাৰপিছত আনিলোঁ এটা ডাঙৰ কচু আনিছোঁ মাছৰ সৈতে খাবলৈ, আৰু এইটো এটা ৰঙালাও এটা আনিছোঁ হয়নে। ধনিয়াখিনি এতিয়া গুচাম, চাফা কৰিম, চাফা কৰি ধুনীয়াকৈ টিচু পেপাৰত ৰেপ কৰি পেলাই ফ্ৰিজত থ'ম। ফ্ৰিজত থৈ দিলে বহুত দিনলৈকে ভালে থাকে। আমাৰ প্ৰাচুক ভাত খুওৱাটো বিৰাট এটা কষ্টকৰ কাম। এটা সময়ততো মোৰ বহুত কষ্ট গৈছিলে, ইয়াক ভাত খুওৱাৰ নামতে কিজানি বহুত সময় গৈছিলে আৰু বহুত কষ্ট হয়। এতিয়া অলপ কষ্টটো কমিছে স্কুল যোৱাৰ পিছত। তথাপিতো মই সকলো মাকক এটা টিপছ দিওঁ, কেতিয়াও ল'ৰা ছোৱালীৰ কাঁহীত ল'ৰা ছোৱালীয়ে খাব পৰাতকৈ বেছি বস্তু ল'ব নালাগে। যিমানখিনি সিহঁতে খাব পাৰে সিমানখিনিয়ে ল'ব লাগে। তেতিয়া কি হয়, সিহঁতে বস্তুখিনি শেষ কৰিলে আমি তাহাঁতক যদি বা কওঁ, তেতিয়াহ'লে সিহঁতক অকণমান বেছি আৰু অকণমান খোৱাৰ এটা ইচ্ছা জাগে। আৰু 2 নম্বৰতে মই কেতিয়াও তাৰ কাঁহীৰ পৰা সি নেখালে বস্তুটো মই খাই নিদিওঁ। তেতিয়া কি হয়, সিহঁতৰ ভাৱটো এনেকুৱা হয় যে তুমি খাই পেলোৱা, মই নাখাওঁ। যিহেতু ল'ৰা ছোৱালীয়ে খাবলৈ বেয়া পায়, সেইকাৰণে কেতিয়াও সিহঁতে মানে ভাত নেখালে বা কিবা নেখালে সেই বস্তুটো খাই পেলাই মই শেষ কৰি নিদিওঁ। আপোনালোকেও নকৰিব। তেতিয়া চাবাচোন কাঁহীখন মানে সিহঁতে যিমান যি হ'লেও শেষ কৰিবলৈ চেষ্টা কৰে। কণী দিমতো, তোমাক কণী নিদি কাক দিম? আমাৰ প্ৰাচুৰ্যই কেতিয়াও মানে স্কুললৈ যাওঁতে ভাত খাই নাযায়।
সদায় সি গাখীৰ আৰু মেৰি বিস্কুট খাই যায়। স্কুলৰ টিফিনটোত মই সদায় কিবা নহয় কিবা ঘৰৰ বস্তু বনাই দিবলৈ চেষ্টা কৰোঁ। তাৰ মাজতে আজি বনোৱা বস্তু তাৰ নিবলৈ মন নাছিলে কাৰণে সি কাজু নিছিলে আৰু কি নিছিলে অৰিঅ' বিস্কুট নিছিলে। আৰু স্কুলৰ পৰা আহি পেলাই তাক মই অকণমান খেলাই ধুলাই ভাতটো খুৱাই দিওঁ, কাৰণ টিফিনটো খাই অহাৰ পিছত কেতিয়াও ল'ৰা ছোৱালী পটককৈ খাবলৈ মন নাযায়। আৰু যিমান পাৰোঁ নিজে খাবলৈ এৰি দিওঁ, কিন্তু কেতিয়াবা এলাহ কৰে। আজি মাজতে গা বেয়া হ'ল, তাৰপিছৰ পৰা নিজে খাবলৈ মন কৰা নাই, ময়ে খুৱাই দি আছোঁ। আমাৰ এতিয়া মালিচৰ দিদি আহিছে, মই এতিয়া মালিচ ল'ম, মালিচ লৈ পেলাই ভাত খাম। ভাত খাওঁতে দেৰি হ'ব, কিন্তু দেৰি হ'লেও মানে মালিচ লোৱাৰ আগত মানে দিদিয়ে কয় যে অলপ সময় খালী পেটত থাকিলে ভাল, খাই পেলাই লগালগ মালিচ লোৱাটো ঠিক নহয় বোলে। আৰু এইজনী মালিচৰ দিদি মোৰ ল'ৰা জন্মৰ আগৰ পৰাই মোৰ লগত আছে আৰু ইয়াক বহুত দিনলৈকে মালিচ দিলে। আৰু মোৰ যিহেতু আপোনালোকে গম পাইছে যে মোৰ পূৰা দৌৰা দৌৰি ৰুটিন, খুব ভাগৰুৱা হওঁ, কিন্তু দিদিয়ে সপ্তাহত এদিন মালিচ দিয়েহি। মালিচ লোৱাৰ পিছত সঁচাকৈ গাটো বহুত কেইদিনমানলৈ খুব ভাল লাগি থাকে। যিমান কষ্ট হ'লেও মানে সেই বস্তুটো অনুভৱ নকৰোঁ। আৰু ইয়াক মালিচ মই 7 দিনৰ পৰাই দিছিলোঁ, ডক্টৰে কয় যে দিব নালাগে বুলি। মোৰ ভুল হৈছে ভাল হৈছে নাজানো, কিন্তু মই 7 দিনৰ পৰাই ইয়াক মালিচ দিছিলোঁ। কিন্তু তাৰ পৰা এটা কথা গম পাইছোঁ যে সঁচাকৈ মানে মালিচৰ পিছত চৰ্দিবিলাক মানে বহুত কমকৈ লাগে, है ना दीदी? बहुत कम। जिसका डायबिटीज है वो कम, जिसका गैस बनता है वो कम, जकरा हार्ट का बीमारी है वो कम। सगरो होता है मालिश, नस से नस दुहा जाता है। जिसका पेट में गैस बनता है वो कम, सब चीज कम होता है। सब नस पूरा क्लियर होता है। कम से कम सप्ताह में 1 बार 2 बार करा, ओकरा जिंदगी सारा जिंदगी अच्छा रहेगी। আমাৰ প্ৰাচুকনে লয় পিঠুৱে, কিন্তু তাৰ মুডৰ ওপৰত ডিপেণ্ড কৰে মালিচ ল'বনে নলয়। আজি ল'বলৈ মন আছে নেকি? দিদিলে লাজ কৰে আজিকালি অকণমান, আৰু কেতিয়াবা পাতি দিয়ে কৰিবলৈ। আৰাম যেতিয়া লাগি যায় তেতিয়া পাতি দিয়ে, যি কয় দিদিয়ে তাকে শুনে। কিন্তু কেতিয়াবা নাই, ওচৰলৈকে নাহে। সন্ধিয়াৰ পিছৰ পৰা একো কৰা নাই, যিহেতু দিনটো বহুত ব্যস্ততাত গ'ল। আৰু মই কৈছিলোঁ আজি মোৰ প্ৰেছাৰটো একদম ল' হৈ আছে, সেইটো কাৰণে কিজানি খুব দুৰ্বল ফিল হৈ আছে। সোনকালে শুই যাম এতিয়া। ইমানতে আজি ব্লগটো মই শেষ কৰিম। যদি আপোনালোকে মোৰ ব্লগ চাই ভাল পাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। থেংক ইউ।